মহাৰাজৰ জয় হওক। মহাৰাজ যেন পূৰ্ণিমাৰ জোনৰ দৰে উজ্জ্বল হৈ উঠক। আসন গ্ৰহণ কৰক। মল্ল নৃপতি যেন দ্বিতীয়াৰ জোন হওক। মহাৰাজ, ই কেনে কথা? যি দ্বিতীয় চন্দ্ৰৰ পোহৰে নিজৰ গাটোকে পোহৰাব নোৱাৰে, সেই দ্বিতীয় চন্দ্ৰৰ লগত মহাৰাজক ৰিজাই শংকৰদেৱে মহাৰাজক অপমান কৰিছে। মহাৰাজক তাচ্ছিল্য কৰাটো আমি অপৰাধ বুলি ভাবোঁ। শংকৰদেৱক কথাষাৰৰ ব্যাখ্যা দাঙি ধৰিবলৈ কোৱা হ'ল। মহাৰাজ, পূৰ্ণিমাৰ জোন এৰাতিৰহে, পিছ ৰাতি একলা একলাকৈ হানি হয়, কিন্তু দ্বিতীয়াৰ জোন নিতৌ একলা একলাকৈ বাঢ়ি যায়। আমি মহাৰাজৰ যশ প্ৰতাপ বাঢ়ি যোৱাটোহে কামনা কৰিছোঁ। এয়া আশীষহে। মহাৰাজে অনুমতি দিলে কথা এষাৰ বেকত কৰিব বিচাৰিছোঁ। কওক। আমাৰ ধৰ্ম সনাতন ধৰ্ম, নতুনকৈ প্ৰৱৰ্তন কৰা ধৰ্ম নহয়। তাকে যেনিবা সাধাৰণজনেও বুজিব পৰাকে পদ কৰা হৈছে। আটাইখিনি কথা আমাৰ বোধগম্য হৈছে। পিছে এটা কথা, ভাগৱতৰ কথা ওলাইছে যেতিয়া আজিৰ সভাৰ সজ্জনসকলক মই এটি নিবেদন কৰিব খুজিছোঁ। ভাগৱতৰ মূল কথাখিনি ঠাউকতে বুজিব পৰাকে অতি সংক্ষেপে সজ্জনবৃন্দৰ কোনোবাই কাইলৈকে যুগুতাই দিলে মনত বৰ সন্তোষ পাম। দ্বাদশ খণ্ডৰে ভাগৱত এখন মহৎ শাস্ত্ৰ। সেই বৃহৎকায় শাস্ত্ৰৰ সাৰ কথা ইমান সোনকালে কৰাটো অসম্ভৱ কথা। মহাৰাজৰ কথাষাৰ ভুৰুকাত হাতী ভৰাবলৈ কোৱাৰ দৰেই হৈছে, কিন্তু ই বৰ অসম্ভৱ কথা। মহাৰাজ, আমি কৃষ্ণৰ কিংকৰহে মাথোঁ। কৃষ্ণৰ কৃপাত মহাৰাজৰ নিবেদন নিশ্চয় চেষ্টা কৰি চাব পৰা হ'ব। মই সেই সময়টিলৈ অধীৰ অপেক্ষাৰে ৰলোঁ। কৃষ্ণ কোনো নাম ধৰ্ম অনুপম, এৰি আন কাম, বোলা ৰাম ৰাম, কৃষ্ণৰ কিংকৰ। মহাৰাজ, ভুৰুকাত হাতী ভৰোৱাৰ দৰে দুৰূহ কাম এটিৰ এয়া আমাৰ নম্ৰ প্ৰয়াসে মাথোন। মহাৰাজৰ নিৰ্দেশ মৰ্মে শ্ৰীমদ ভাগৱতৰ সাৰ কথাৰূপে এই পুথি ৰচনা কৰি অনা হৈছে। কৃষ্ণ। গুণমালা। রাম নিরঞ্জন পাতক ভঞ্জন, নমো নারায়ণ সংসার কারণ, ভকত তারণ তোমার শরণ। ভক্তবৃন্দই আপোনাক বাপ ঈশ্বৰ বুলি সম্বোধন কৰে। মোৰ দৃষ্টিটো আপুনি এজন তেনে পুৰুষ হিচাপে দৃশ্যমান হৈছে। মই জানিব পাৰিছো শংকৰদেৱ কেৱল এজন সৰ্বগুণী পণ্ডিতেই নহয়, এজন কবি, গীতিকাৰ, গায়ক, নৃত্য বিশাৰদ, নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী, সমাজ সংস্কাৰক আৰু এজন বয়ন শিল্পৰ উজাও। মহাপুৰুষৰ লক্ষণ কি কি বুলি সোধাত আপুনি এদিন তেনে পুৰুষৰ লক্ষণসমূহ মোক অৱগত কৰিছিল। তেনে পুৰুষৰ লক্ষণসমূহ আপোনাৰ গাতেই মোৰ চকুৰে দৃশ্যমান হৈছে। মোৰ উপলব্ধিত আপুনি এজন সৰ্বগুণযুক্ত মহাপুৰুষ। সজ্জনসকল, আসন গ্ৰহণ কৰক। মোৰ এটি আন্তৰিক ইচ্ছা আপোনাৰ ওচৰত ব্যাকত কৰিব খুজিছো। কি কথা মহাৰাজ? আপোনাৰ ভক্তি, ধৰ্মৰ তত্ত্ব আৰু দৰ্শনে মোৰ মন প্ৰাণ ভৰাই তুলিছে। আপোনাৰ পৰা শৰণ গ্ৰহণেৰে মই কৃতাৰ্থ হ'ব খোজো। মহাৰাজ, আপুনি এখন দেশৰ প্ৰজাপালক। আপোনাৰ প্ৰজাসকলৰ মাজত বহু ধৰ্মাৱলম্বী প্ৰজা আছে।
ৰজা হিচাপে আপুনি সকলোৰে প্ৰতি সমদৃষ্টি ৰাখিব লাগিব। আপুনি মোক নিৰাশ নকৰিব। মহাৰাজ, শৰণ কাৰ্যৰ বিষয়ে দকৈ চিন্তা কৰি চোৱা হ'ব। কৃষ্ণৰ কিংকৰ আমি নিমিত্তহে মাত্ৰ।